প্লাম্বাৰ মেলালৈ গৈ আছোঁ। প্লাম্বাৰ মেলা কেনেকুৱানো হয় হিন্দুৰৰ ফালৰ পৰা আয়োজন কৰিছে। বলক ভিডিঅ'টোৰ সৈতে মোৰ লগত জড়িত থাকক আৰু বলক আগুৱাই যাওক প্লাম্বাৰ মেলালৈ। আজিৰ ভিডিঅ'টো অলপ ব্লগ টাইপৰ হ'ব গৈ আছে, তো মই বাইকটো ষ্টাৰ্ট দি লৈছোঁ। লগতে মই পুৰা ঠাণ্ডা কাপোৰ পিন্ধি লৈছোঁ কাৰণ সন্ধিয়া 5 বাজি গৈছে। এতিয়া অলপ এন্ধাৰ হ'ব ধৰিছে আৰু এই সময়খিনিক আমি কাল সন্ধিয়া বুলি কওঁ। এতিয়া মই চন্দননগৰৰ তিৰুপতি হাৰ্ডৱেৰত যাব লাগিব, তাতে মোক ভিজিটিং কাৰ্ড দিব। অলপ কাৰ্ডটো লৈ লওক। মই আহি পালোঁ তিৰুপতি হাৰ্ডৱেৰ দাদাৰ দোকানত। দাদাই মোক কাৰ্ডখন দিলে। কাৰ্ডখনত ফুল এড্ৰেছৰ সৈতে লিখা আছে হিন্দুৱেৰ কোম্পানীয়ে ক'ত মেলাটো আয়োজন কৰিছে। এড্ৰেছটো আপোনাৰ বেলতলা বশিষ্ঠ ৰোড আৰু দ্য গ্ৰীণ ৱুড হোটেলত দিছে। তো মই আহি পালোঁ। ফাৰ্ষ্ট টাইম এই হোটেলৰ ভিতৰত সোমাম, যিহেতু বনাই থকা দেখা পাইছোঁ, কিন্তু বিনা কাৰণতো ইয়াতে সোমোৱা নহয়। তো আজি হিন্দুৱেৰ ফালৰ পৰা সুযোগটো দিলে। হোটেলটো আপোনালোকে দেখিবও পাইছে, তো ভিতৰত আৰু নিশ্চয় আৰু ভাল হ'ব। বাহিৰৰ ফালৰ পৰা দেখাত ডেকোৰেশ্যন বহুত ভালে কৰিছে। মই লিফ্টৰ সহায় নোলোৱাকৈ চিৰি দি যাম, কাৰণ চিৰি দি গ'লে বিল্ডিঙৰ ষ্ট্ৰাকচাৰটো গম পোৱা যাব কেনেদৰে বনাইছে। আৰু ইয়াতে আপোনালোকে দেখিব পাইছে ৱালত বঢ়িয়া চিত্ৰ অংকন কৰি থৈ দিছে। চিত্ৰবোৰ দেখি বহুত ভালে লাগিছে। তো মই আহি পালোঁ হিন্দুৱেৰ প্লাম্বাৰ মেলালৈ। আপোনালোকে দেখিব পাইছে এইটো এটা বেনাৰ লাগি আছে। অলপ ভিতৰলৈ সোমাই যাওঁ আৰু কি পৰিস্থিতি হৈ আছে চাই লওক। তো আপোনালোকে দেখিব পাইছে এইবোৰ চব প্লাম্বাৰ হয়, গুৱাহাটীৰ চুকে কোণে কাম কৰা প্লাম্বাৰ হয়। আৰু চবকে ইনভাইট কৰিছে হিন্দুৱেৰ কোম্পানীৰ ফালৰ পৰা। ইয়াতে কেইটামান হিন্দুৱেৰ এচেচৰিজ লাগি আছে। এচেচৰিজৰ তলত 200 লিখা আছে। ইয়াৰ কাৰণটো মই আপোনালোকক জনাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে। দেখিব পোৱা গৈছে ইয়াতে কেইটামান কাউণ্টাৰ বহিছে 1 2 3 4 কৰি। কাউণ্টাৰবোৰত কি কাম চলি আছে, মই ফাৰ্ষ্ট কাউণ্টাৰ 1ত সোমাই লৈছোঁ। আৰু ইয়াতে এটা এপ ইনষ্টল কৰিব দিছে হিন্দুৱেৰ ফালৰ পৰা, সিহঁতে লঞ্চ কৰিছে। এপটো ইনষ্টল কৰিলে বেনিফিট কি হ'ব মই আপোনালোকক জনাই আছোঁ। মই এপটো ইনষ্টল কৰি লওঁ। এপটো ইনষ্টল কৰাৰ পিছত এখন ফৰ্ম আহিব, ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত OTP আহিব। OTP অহাৰ পিছত সিহঁতৰ ছিষ্টেমত ভেৰিফাই কৰিব। ভেৰিফাই কৰি ইহঁতৰ হিন্দুৱেৰৰ ফালৰ পৰা এক্টিভ কৰি দিব। এপটো এক্টিভ কৰি দিয়াৰ পিছত ইয়াতে এটা স্কেনাৰ থাকিব, যেনেকৈ গুগল পে' ফোনপে' আমি ইউজ কৰোঁ, সেনেকুৱা স্কেনাৰ থাকিব। তো আপোনালোকে আগতে দেখিলে যে হিন্দুৱেৰৰ এচেচৰিজবোৰ লাগি আছিল, তাতে 100 টকা 200 টকা এনেকুৱা MRP লগোৱা আছে। তো কিছুমান প্ৰডাক্ট কিনিলে তাতে QR কোড থাকিব। QR কোডত স্কেনিং কৰিলে এই পইচাটো প্লাম্বাৰবোৰে বেনিফিটটো পাব। তো এইটোৱে আছিল আজি প্লাম্বাৰ মেলা, আৰু মেলাৰ সামগ্ৰীবোৰ বনাইছে আমাক। आपको कॉल किया जाएगा, सेकेंड टाइम ऑप्शन दिया जाएगा रजिस्ट्रेशन के लिए। आपके लिए स्कैनिंग करने के लिए रजिस्ट्रेशन मैंडेटरी है, और रजिस्ट्रेशन के लिए आपका स्मार्टफोन जरूरी है। स्मार्टफोन के साथ जो डॉक्यूमेंट्स चाहिए, जैसा बैंक अकाउंट नंबर, उसका IFSC कोड, आपका फोटो ID प्रूफ, सारा चीज़ चाहिए। सबको धीरे धीरे हम लोग पूरा रात 8-9 बजे तक रहेगा, कोई दिक्कत नहीं। তেখেতক মই মোৰ ইউটিউব চেনেলৰ বিষয়ে কওঁ, কোৱাত তেখেতে কি ক'লে শুনো আহক। मतलब थोड़ा सा आप देखिए कैसे मोटिवेशन लेके, कैसा एक्साइटमेंट के साथ हिंदर प्रोडक्ट को प्रमोट कर रहा है। और अपना यूट्यूब चैनल खोल के हिंदर का जो भी प्रोडक्ट लगाया उसका कैसे लगाना होता है, इंस्टॉलेशन प्रोसेस क्या है, A to Z जानकारी दिया। थैंक यू सो मच। आपका नाम 1 सेकंड प्लीज। हाफिजुर रहमान। कहाँ से बोल रहे हैं, कहाँ से आया? हम हैंगावरी बोरबारी बिलोनगर, यहाँ से नज़दीकी है। ओके, थैंक यू सो मच। बहुत अच्छा लगा, रियली ग्रेट जॉब डन, वेरी गुड। आगे जाएगा वही देखने वाला है। তেখেতে মোৰ ইউটিউব চেনেলৰ বিষয়ে ভালে ক'লে, কিন্তু মই হিন্দুৱে প্ৰমোট কৰা নাই। মই সকলো ধৰণৰ কোম্পানীৰ এচেচৰিজ ফিটিং কৰোঁ, যেনে সোনা, পেৰিৱেৰ, হিন্দুৱেৰ, জেকুৱাৰ, একে ধৰণৰ ফিটিং, কিন্তু কোম্পানী ৱাইজ দামবোৰ বহুত ডিফাৰেঞ্চ আহে। তো আপোনালোকৰ চুটেবল দামত যিটো কোম্পানী ভাল পায় সেইটোৱে ল'ব পাৰে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে প্লাম্বাৰক দিয়া বেনিফিট হিন্দুৱেৰ ফালৰ পৰা তাকে দেখাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে
এটা কমেণ্ট আৰু এটা লাইক কৰি মোক সঁহাৰি জনাব।